নমস্কাৰ আপোনালোকে চাই আছে টাইমলাইন অসম ষ্টুডিঅ'ত মই নফিসা আগবঢ়াইছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ এবাৰ হত্যাৰ ভাবুকি দিছে চাহ বাগিচাৰ এগৰাকী পৰিচালকে এই ঘটনা সংঘটিত হৈছে বুকাখাটৰ বৰজুৰিত বুকাখাট মহকুমাৰ অন্তৰ্গত বৰজুৰিত সোমবাৰে জীৱন মুৰ্মু নামৰ যুৱকজনে নিজৰ কম্পিউটাৰ চেণ্টাৰত কৰ্ম সম্পাদন কৰাৰ পাছত সন্ধিয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ এখন হোটেলত সোমাওঁতেই হোটেলখনত উপস্থিত থকা মেথনি চাহ বাগিচাৰ পৰিচালক জেচি ফাৰ্নাণ্ডেজে প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ লগে লগে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে হোটেলত গৈছিলোঁ চাহ খাবলৈ তাৰপিছত তেখেতে মোক মানে একদম মই জাৰ এখন এনেকৈ আছিলোঁ জাৰখন মই ধৰিছিলোঁ পিছফালে যে তেখেত বহি আছে বুলি মই নাজানো মেনেজাৰজন তাৰপিছত তেখেতে মোক পিছফালৰ পৰা চিঞৰি ক'লে বোলে তোমাৰ নাম কি হয় তেনেকৈ কৈছে তাৰপিছত মই ঘূৰি চাইছোঁ বয়োজ্যেষ্ঠ কৈছে তাৰপিছত মই কৈছোঁ ছাৰ মেৰা নাম জীৱন হে তাৰপিছত তেখেতে কৈছে বোলে তোমাৰ নাম জীৱন হে তো মেৰা নাম কি বুলি কয় মৃত্যু হে তেনেকৈ কৈছে মৃত্যু কৰাৰ পিছত কৈছে তো চালা হোকিয়া তেনেকৈ তেখেতে মানে খুব অশ্লীল ভাষাৰে গৰ্জি পেলাই তেখেতে কৈছে তাৰপিছত মই তেখেতক কৈছোঁ ছাৰ এছে বাট মাত কিজিয়ে আচ্ছেছে বাট কিজিয়ে তেনেকৈ কোৱাৰ লগে লগে তেখেতে এই ডেস্কৰ পৰা ওলাই আহি মোক একদম এনেকৈ ধাক্কা মাৰি মাৰি ওলাই বাহিৰলৈ লৈ গৈছে বাহিৰলৈ লৈ পেলাই এনেকৈ কৰি মোৰ মানে মাথাটো ইয়াত সোমাই দিছে মাথাটো সোমাই পেলাই মানে একদম এইটো গালত পূৰা একদম থাপৰ মাৰিছে থাপৰ মৰাৰ লগে লগে তেখেতে এৰি দিয়ে আৰু এৰি দিয়াৰ লগত মেইন ৰোড আছে মেইন ৰোডত মানে মানে কি ওচৰতে এনেকৈ গাড়ী অহা যোৱা কৰি থাকে সেই গাড়ীবিলাক দেখুওৱা কৈছে ইয়াত মই তোমাক ঠেলি দিম বেছি দূৰো নহয় আৰু মোৰ ওচৰৰ পৰা মানে মেইন ৰোডটো বেছি দূৰ নহয় তেখেতে কৈছে একদম ঠেলি তোক ইয়াতে মাৰি পেলাম আৰু 1 বছৰৰ ভিতৰত তোমাক মানে মাৰ্ডাৰ কৰি পেলাম তেনেকৈ মোক ভাবুকি দিয়ে আৰু তেখেতে আমাৰ জনগোষ্ঠীৰ ওপৰত এনেকুৱা অশ্লীল ভাষাৰ মন্তব্য কৰিছে যে মানে একেবাৰে ঘৃণনীয় মানে একেবাৰে কৈছে তোমালোকৰ জনগোষ্ঠী কেতিয়াও উন্নত নহয় তোমালোকৰ জনগোষ্ঠীটো একে মানে তলতীয়া কোনোদিনে তোমালোকৰ উন্নতি নহ'ব তেখেতে মানে এনেকুৱা অশ্লীল ভাষাৰে আমাৰ জনগোষ্ঠীটোৰ ওপৰত মানে বেয়া মন্তব্য আগবঢ়াইছে মই তেখেতক মানে একদম কঠোৰৰ পৰা একদম কঠোৰ শাস্তি দিবলৈ মানে একদম বহুত মানে অনুৰোধ জনাইছোঁ আৰু ইফালে ঘটনাৰ সবিশেষ জানিব পাৰি ঘটনাস্থলীত তাৎক্ষণিকভাৱে উপস্থিত হোৱা জীপাল কৃষক শ্ৰমিক সংঘ স্থানীয় ৰাইজ চাহ জনজাতি ছাত্ৰ সন্থা আৰু চাওতাল ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে বাগিচা পৰিচালকজনৰ সৈতে ঘটনা সম্পৰ্কে আলোচনা কৰিবলৈ বিচৰাত অভব্য আচৰণহে প্ৰদৰ্শন কৰে পৰৱৰ্তী সময়ত বোকাখাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিচালকজনক বোকাখাট থানালৈ আনে যদিও ৰহস্যজনকভাৱে অভিযোগকাৰীৰ গোচৰ ৰুজু কৰিবলৈ নিবিচৰাত জীপাল কৃষক শ্ৰমিক সংঘৰ কৰ্মকৰ্তা চাহ জনজাতি ছাত্ৰ সন্থা চাওতাল ছাত্ৰ সন্থা আৰু স্থানীয় লোকৰ তীব্ৰ হেঁচাতে গোচৰ ৰুজু কৰিবলৈ বাধ্য হয় বোকাখাট আৰক্ষী উল্লেখযোগ্য যে মেথনি চাহ বাগিচাৰ এজন বাগিচা পৰিচালকে বাগিচাৰ লোকসকলক অভব্য আচৰণ কৰাৰ ঘটনা নতুন নহয় ইয়াৰ উপৰি বাগিচাখনৰে কিছুসংখ্যক দালালে পৰিচালকগৰাকীক ৰক্ষণাবেক্ষণ দি অহাৰো অভিযোগ তুলিছে চাহ জনজাতি ছাত্ৰ সন্থাই আমি আজি আপোনালোকৰ মাধ্যমেদি অসম ছাত্ৰ সন্থা জনাব বিচাৰিছোঁ যে আজি নিশা বৰজুৰি বাগিচাৰ এজন যুৱক হোটেলত চাহ খাবলৈ গৈছিলে তাতে আমাৰ মেথনি বাগিচাৰ পৰিচালকে মদ খাই মাতাল হৈ আছিলে আৰু তেনে অৱস্থাত যুৱকজনক দেখি তেখেতৰ নাম সোধে আৰু নামটোত যুৱকজনে তেখেতৰ নামটো কোৱাৰ পিছতেই তেখেতৰ নামটো কৈছে জীৱন বুলি ক'লে তেওঁ ল'ৰাজনৰ নামটো কৈছিলে আৰু জীৱন বুলি কোৱাৰ পিছতে মেনেজাৰে কৈছে তোমাৰ নাম যদি জীৱন মোৰ নাম মৃত্যু বুলি পেলাই কৈছে আৰু লগে লগে ল'ৰাজনক কৈছে যে তোমাৰ নামটো সোধোতে তুমি জীৱন কিয় ক'ব লাগে তাৰমানে সি নামটো যেন নহয় বুলি পেলাই ভাবি পেলাই চাগে কৈছিলে আৰু সেই কথা কোৱাৰ পিছতেই ল'ৰাজনক মানে এটা বেয়া অভদ্ৰ মানে অশালীন ভাষাৰে ল'ৰাজনক গালি দিছে তাৰপিছত ডিঙিত হেঁচা মাৰি ডিঙিত ধৰিছে আৰু গতিয়াই লৈ পেলাই ৰাস্তালৈ ঠেলি লৈ গৈছিলে গাড়ী আগফালে মানে পেলাই দিয়াৰ চেষ্টা কৰিছিলে আৰু ল'ৰাজনক ঠেলি দিয়া দেখা আমাৰ ওচৰত থকা আমাৰ আচাৰ ল'ৰাকেইজন আছিলে আহি পেলাই লগে লগে ল'ৰাজনক ধৰি ছাইড কৰিছে নহ'লে হয়তো ল'ৰাজনক মাৰি পেলালে এই ঘটনা এবাৰ নহয় বাৰম্বাৰ বাগিচাত বিভিন্ন নিৰ্ভীক দুখীয়া শ্ৰেণীৰ মাজত এই মেনেজাৰে দাদাগিৰি মতালি বহুবাৰ চলাইছে এবাৰ নহয় বহুবাৰ চলাইছে আৰু এই বিষয়ে আমি বোকাখাট প্ৰশাসনক জিলা প্ৰশাসনক আৰু অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী আমি সঞ্জয় কিষাণ ডাঙৰীয়াক জনাইছিলোঁ যে সেই পৰিচালকৰ যদি অতি শীঘ্ৰে ইয়াৰ পৰা যদি নিলম্বন কৰা বা ইয়াৰ পৰা যদি বেলেগলৈ লৈ যোৱাৰ ব্যৱস্থা নকৰে হয়তো সাধাৰণ শ্ৰমিকেৰা মনৰ ক্ষোভত কালি এটা ডাঙৰ ঘটনা ঘটি যাব পাৰে কিন্তু আজি পৰ্যন্ত স্থানীয় আমাৰ বোকাখাট মহকুমা প্ৰশাসনেই হওক বা আমাৰ অসম চৰকাৰৰ বিভাগীয় আমাৰ শ্ৰম মন্ত্ৰীয়ে হওক কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আমি অতি শীঘ্ৰে আপোনালোকৰ মাধ্যমেদি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আজি এই 12 ঘণ্টাৰ ভিতৰে বোকাখাট মহকুমা প্ৰশাসনে আমাৰ এই যিজন
বাগিচাৰ প্ৰধান পৰিচালক যিজনে আমাৰ যুৱকৰ ওপৰত অত্যাচাৰ কৰিছে, আমাৰ জনগোষ্ঠীৰ ওপৰত বেয়া মন্তব্যৰে গালি হাঁপনি পাৰিছে, সেই মেনেজাৰক অতি শীঘ্ৰে কৰায়ত্ব কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু 12 ঘণ্টাৰ ভিতৰত তেখেতে বাগিচাৰ পৰা ইয়াৰ পৰা কৰায়ত্ব কৰি তেখেতক কিন্তু ইয়াৰ পৰা খেদি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ সেই বাগিচাৰ মেনেজাৰৰ লগত কিছু দালাল, আমাৰ কিছুমান আছে মানুহ, সেইসকল মানুহে মানে সেই মেনেজাৰজনক বচাবৰ কাৰণে বিভিন্ন ধৰণৰ এটা মানে তেখেতলোকে কিন্তু এটা ব্যৱস্থা অৱলম্বন কৰে। গতিকে সেইসকল মানুহকো সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে জনগোষ্ঠীৰ স্বাৰ্থত আপোনালোকে কাম কৰক, আপোনালোকে মেনেজাৰ খলীয়া হৈ পেলাই কাম নকৰে কথা কিন্তু আপোনালোকে সকীয়াই দিছে, কথা কিন্তু আপোনালোকে অৱগত কৰিলে। মেনেজাৰগৰাকীৰ নাম কি? জৰ্জ ফাৰ্ণাণ্ডেজ বুলি গম পাইছোঁ। আগতেও এনেকুৱা প্ৰতিকূল পৰিস্থিতি হৈছে, বহুতবাৰ মহিলা মানুহকো মানে হাতত মানে শৰীৰত মানে তাৰ গাত হাত দিছে আৰু মানে বয়সস্থ মানুহকো লাত মাৰিছে, তেনেকুৱা ধৰণৰ বিভিন্ন কেছ হৈছে, এবাৰ বহুবাৰ হৈছে। আনহাতে স্থানীয় ৰাইজ, জীপাল কৃষক শ্ৰমিক সংঘ, চাহ জনজাতি ছাত্ৰ সন্থা আৰু চাওতাল ছাত্ৰ সন্থাই সোমবাৰৰ ঘটনাটোৰ তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে বিতৰ্কিত পৰিচালকজনক দৃষ্টান্তমূলক শাস্তিৰ দাবী কৰাৰ সময়তে বোকাখাত আৰক্ষীয়ে তদন্তৰ নামত বাগিচা পৰিচালকগৰাকীক ৰক্ষণাবেক্ষণ দিবৰ বাবে অভিযোগকাৰী পক্ষৰ পৰা ভুৱা স্বীকাৰোক্তি গ্ৰহণৰ অভিযানতহে নামি পৰিছে বুলি জানিব পৰা গৈছে। বোকাখাতৰ পৰা পল্লৱ হাজৰিকাৰ প্ৰতিবেদন, টাইমলাইন অসম। আপোনালোকে যদি ফেচবুকত চাই আছে আমাৰ পেজটো ফ'ল' কৰক, যদি সেই ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। দৈনিক বাতৰিৰ কাৰণে আমাৰ ৱেবছাইট www.timelineasom.com ভিজিট কৰিব পাৰে। ধন্যবাদ।